নমস্কাৰ এই মুহূৰ্তত লাইভ নিউজ নৰ্থ ইষ্টৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ। নগৰপেৰা টোপামাৰী বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। পুৱতি নিশা সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। বিধ্বংসী জুইত ভস্মীভূত হয় প্ৰায় ৩৫খনকৈ দোকান। ইয়াৰ উপৰিও নিকটৱৰ্তী আন 10খন দোকানৰো বিস্তৰ ক্ষতিসাধন হৈছে। এই জুইত প্ৰায় 2 কোটি টকাৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ অহাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু আমি পুনৰবাৰ জনাইছোঁ নগৰপেৰাৰ টোপামাৰী বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ইতিমধ্যে সংঘটিত হৈছে। আৰু পুৱতি নিশা সংঘটিত হৈছে এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। বিধ্বংসী জুইত ভস্মীভূত হৈছে প্ৰায় ৩৫খনকৈ দোকান। ইয়াৰ উপৰিও নিকটৱৰ্তী আন 10খন দোকানৰো বিস্তৰ ক্ষতিসাধন হৈছে। আৰু এই জুইত প্ৰায় 2 কোটি টকাৰ ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। আৰু বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাতৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ অহাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।